নমস্কাৰ জয়শ্ৰী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা ব্লগ দিম বুলি ভাবিলোঁ। আমি যোৰহাট বিশেষ এটা কাৰণত যাবলৈ ওলাইছোঁ আৰু ঈদৰ দিনা গৈছিলোঁ আমি। বিশেষকৈ ভিডিঅ'টো দিয়া দেৰি হ'ব, তথাপিতো আপোনালোকক দেখাই আছোঁ। এয়া ঈদ উপলক্ষে যোৰহাটলৈ গৈ থাকোঁতে আমাক ৰাস্তাতে ধুনীয়াকৈ ঈদৰ কাৰণে দিছিলে আমাক এইবিলাক খাব। আমি যোৰহাট পালোঁগৈ, কি কয় আমি যিটো কামত গৈছিলোঁ সেইটো অলপ দেৰি হ'ব, গতিকে আমি ভাবিলোঁ বহাগী মেলা উৎসৱ পাতি আছে, গতিকে বহাগী মেলাখনতে সোমাই এনেই টাইম পাছ কৰা যাওক, চাওঁচোন কি ওলাইছে কি নাযাওঁ। অৱশ্যে মায়ে পিঠা ল'ম বুলি সোমাইছিলে, বিশেষকৈ ইয়াত পিঠা নাপালে, বেলেগ কিবা কিবি সেইবিলাক ধুনীয়াকৈ মেলা পাতিছিলে, তাকে আমি আৰু চালোঁ। আৰু বিভিন্ন আচাৰ ওলাইছে, পাপৰ ওলাইছে, এয়া ধুনীয়া কাপোৰৰ দোকান, মুকা টচ বহুত ধুনীয়া ধুনীয়া আছে। ভাবিছিলোঁ ল'ম বুলি, কিন্তু নাই, কি কয় আমি যিটো কামত গৈছোঁ সেইটো কাম হোৱাগৈ নাই, গতিকে এইবিলাক ল'লে নহ'ব। চালোঁ আৰু ভাল লাগিছিলে। এইবিলাক ধেমাজি লখিমপুৰৰ পৰা আহিছে কাপোৰ, বিৰাট ধুনীয়া আছিলে। দামটো বেছি বিশেষ ইমান নাছিলে, ল'ব পৰা গ'লহেঁতেন, কিন্তু নল'লোঁ আৰু। বিৰাট ধুনীয়া। এইবিলাক ৰিহা চাদৰ 2000ৰ ওপৰতে হ'ব এইবিলাক দাম। বিশেষ একো নিকিনিলোঁ, আমি চালোঁ আৰু অলপ। এয়া গাহৰি পৰিছে, নাখাওঁ পিছে গাহৰি দেই। এয়া মেলাৰ ভিতৰতে খানা পালোঁ, পূৰা খাই ল'লোঁ ধুনীয়াকৈ। ভাতটো খাই বৈ এয়া নিজৰ কামলৈ আহিছোঁ। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।